নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ ডিজি লাৰ্ণলৈ। ইতিমধ্যে DEEৰ ফালৰ পৰা যি নিয়মীয়া শিক্ষক পদৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট উলিয়াইছিলে আৰু আমি বৰ্তমান সময়ত অধীৰ অপেক্ষাত আছিলোঁ তৃতীয় অস্থায়ী মেধা তালিকা। হয়, তৃতীয় অস্থায়ী মেধা তালিকাৰ এই অপেক্ষাৰ সময়খিনিৰ মাজতেই আমালৈ আহিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এখন ন'টিছ। তো আমি ডকুমেণ্ট ভেৰিফিকেশ্যন ন'টিছখন ক'ত দেখা পাই আমি ইয়াত চাম। আমি ইয়াত দেখা পাইছোঁ ন'টিছ ৰিগাৰ্ডিং ডকুমেণ্ট। ইয়াত আমি যদি ক্লিক কৰোঁ তো এনেদৰে এটা PDF খোল খাব। এইখনে হৈছে অফিচিয়েল ন'টিছ ৰিগাৰ্ডিং ডকুমেণ্ট ভেৰিফিকেশ্যন। তো ইয়াত ভেনুটো দিছে শিলপ্ৰগ্ৰাম নিয়াৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটী 37। ডেট দিছে 6, 7 আৰু 8 জানুৱাৰী। ইয়াত লিখা আছে দ্য লিষ্ট অফ কেণ্ডিডেটছ হু নিড টু বি প্ৰেজেণ্ট ইন দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি এভেইলেবল অন দ্য ৱেবছাইট deee.assam.gov.in। তো যিসকল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা যিসকল প্ৰাৰ্থীক মাতা হৈছে তেওঁলোকৰ তালিকা DEEৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে। সেইটো আমি পৰৱৰ্তী সময়ত দেখুৱাম। 2 নম্বৰ, the candidate must bring a copy of acknowledgement of their online application along with all their original documents and a photocopy set of the same। সকলো প্ৰাৰ্থীয়ে যি অনলাইন কৰাৰ সময়ত তেওঁলোকৰ যি এপ্লিকেশ্যন আছিলে প্ৰিণ্ট কৰি উলিয়াইছিলে সেই কপি আৰু লগত অৰিজিনেল ডকুমেণ্টছ লগতে ফটোকপিসমূহ নিব লাগিব। The candidates of the candidate call for physical document verification who fails to attend the physical document verification will be summarily rejected। তো অনুপস্থিত যিসকল প্ৰাৰ্থী, যিসকলক মাতা হৈছে, যিসকলৰ তালিকাত নাম থাকিব, তেওঁলোক যদি নাযায় তেনেহ'লে তেওঁলোকৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হ'ব, সেইটো কথা উল্লেখ কৰিছে। 4 নম্বৰ, only the enlisted candidates will be allowed to enter the venue for document verification. Any other grievance will not be addressed during the document verification. No other candidate than those called for document verification will be allowed। কেৱল তালিকাভুক্ত প্ৰাৰ্থীসকলহে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে নিৰ্দিষ্ট ঠাইত উপস্থিত হ'ব লাগিব, তাৰ বাহিৰে কোনো প্ৰাৰ্থী উপস্থিত হ'ব নোৱাৰিব। The candidate must wear mask all the time during the document verification process। তো আমি জানো যে ক'ভিড প্ৰট'কল চলি আছে, গতিকে সকলোৱে সেই সময়ত মাস্ক পিন্ধাটো অত্যন্ত জৰুৰী। তাৰপিছতে ইয়াত আমি দেখা পাইছোঁ ডেট ৱাইজ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তালিকা দিয়া আছে। ইয়াত প্ৰাৰ্থীসকলৰ নাম আছে 6, 7 আৰু 8 জানুৱাৰীত যিসকল প্ৰাৰ্থী ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে তেওঁলোকৰ নাম আছে। তো আমি উদাহৰণস্বৰূপে 6 জানুৱাৰীৰ যিখন তালিকা সেইখন খুলি চাইছোঁ। তো এইখন হৈছে 6 জানুৱাৰীত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে গুৱাহাটীত উপস্থিত হৈ দিয়া প্ৰাৰ্থীসকলৰ তালিকা। তো আমি এই তালিকাত নিজৰ নাম চাৰ্চ কৰি চাব পাৰোঁ। ইয়াত যি চাৰ্চ বটন আছে এইটো ঘূৰণীয়াকৈ ইয়াতে আমি নিজৰ নাম চাৰ্চ কৰি চাব পাৰোঁ। তো ভিডিঅ'টোত সবিশেষ ইমানখিনি আছিলে। তো সকলোৱে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাওক, যিসকলৰ নাম আহিছে। তো গন্তুক হয়তো নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালেই হ'ব, সেইটো আমি আশা কৰিব পাৰিছোঁ। আৰু বহুতে কৈ আছে ইয়াত কিছুমানৰ নাম অহা নাই, হয়তো তেওঁলোকে পৰ্যায়ক্ৰমে সেইখিনি দিব, সেইটো চিন্তা কৰিব নালাগে। পৰৱৰ্তী পৰ্যায়ত হয়তো আহিব, হয়তো তেওঁলোকে 2টা পৰ্যায়ত সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, গতিকে চিন্তা কৰিব নালাগে সেই ক্ষেত্ৰত। ঠিক আছে, ভিডিঅ'টো যদিহে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদিহে আমাৰ চেনেলটোত আজি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ, নমস্কাৰ।